দাস তালুকাৰ আমি উপস্থিত হৈছোঁ। আমি সম্পূৰ্ণভাৱে যাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি এইমাত্ৰ মঞ্চৰ আশে-পাশে ৰৈ আছে, আমি ক'ব নোৱাৰাকৈ আমাৰ প্ৰজানিতে যদি তেওঁলোকক আমি মঞ্চলৈ আনিবলৈ আমি সমিতিৰ দ্বাৰা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। প্ৰতিযোগিতাৰ তদন্ত সময়ৰ ধাৰা তথা আমাৰ অভিজ্ঞতা প্ৰমুখে বিভিন্ন বিদ্যালয়সকলৰ সম্পৰ্ক অনুযায়ী আমি সাময়িকভাৱে ইমানতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী সময়ত যদি কোনো কথা আমাৰ আহি গৈছে আমি পৰৱৰ্তী সময়ত তেওঁলোকৰ সম্পৰ্ক আগবঢ়াৰ ব্যৱস্থা কৰি সাময়িকভাৱে আমাৰ সম্পৰ্ক অনুযায়ী আমি ইমানতে সামৰণি মাৰিছোঁ আৰু আমাৰ অঞ্চলসমূহত নাটকসমূহৰ বাবে সংৰক্ষণ কৰি ৰখা তেওঁলোকক উপযুক্ত হ'বলৈ আৰু আমাৰ সন্মানীয় কথা ভিতৰত দেৱেন বড়ো ডাঙৰীয়া আহি আছে। আমাৰ মাজত বঁটা ভিতৰত সন্মানীয় দেৱেন বড়ো ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকক আমি বঁটা বিজয়ী প্ৰতিযোগীসকলক আমি সাজু থাকিবলৈ অনুৰোধ জনাইছোঁ। দিহানামৰ চূড়ান্ত ফলাফল প্ৰথম স্থান অধিকাৰ কৰিছে অনিতা কোঁৱৰ শাহপুৰ নলবাৰী, দ্বিতীয় স্থান শ্ৰীযুতা দীপালী দাস হালৈ লাওপাৰা, তৃতীয় স্থান সোণামী দাস কচুবাৰী, দ্বিতীয়ভাৱে সোণামী দাস আৰু নিৰ্মালী ৰাজবংশী চাৰাংবাৰী। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ তৃতীয় স্থান দুগৰাকী তৃতীয়ভাৱে পাইছে সোণামী দাস কচুবাৰী আৰু নিৰ্মালী ৰাজবংশী দ্বিতীয়ভাৱে তৃতীয় স্থান কৰিছে আৰু উদগনিমূলক বঁটা প্ৰাচী ৰাভা চাৰাংবাৰী। কংকনা হালৈ লাভ কৰিছে লাওপাৰা, দ্বিতীয় স্থান প্ৰাচী ৰাভা চাৰাংবাৰী। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে শ্যামন্তী কাছুৰী, দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে বঁটা বিতৰণ মহোদয় আহি উপস্থিত হৈছে। আৰু আমি তামোলপুৰৰ এগৰাকী সন্তান অসমৰ চলচ্চিত্ৰ জগতত আমাৰ অসমৰ চলচ্চিত্ৰ জগতত তামোলপুৰৰ পৰা গৈ লাভ কৰিছে সোণামী দাস কচুবাৰী আৰু নিৰ্মালী ৰাজবংশী চাৰাংবাৰী। এয়া প্ৰতিযোগিতাৰ তৃতীয় লাভ কৰিছে প্ৰাচী ৰাভা চাৰাংবাৰী। উদগনিমূলক বঁটা লাভ কৰিছে প্ৰাচী ৰাভা চাৰাংবাৰী। প্ৰাচী ৰাভা যদি আছে অনুপস্থিত, দ্বিতীয় স্থান লাভ কৰিছে প্ৰাচী ৰাভা অনুপস্থিত, তৃতীয় স্থান লাভ কৰিছে অংগিতা বৰ্মন, তৃতীয় স্থান লাভ কৰিছে অংগিতা বৰ্মন। আৰু উদগনিমূলক বঁটা লাভ কৰিছে নিৰ্মালী ৰাজবংশী। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত উদগনিমূলক বঁটা লাভ কৰিছে। এইবাৰ আহিছোঁ আমি একক আধুনিক নৃত্য প্ৰতিযোগিতাৰ ফলাফললৈ আৰু এই একক আধুনিক নৃত্য প্ৰথম স্থান লাভ কৰিছে শ্যামন্তী উজ্জীৱিত কৰি উন্নয়নৰ বুনিয়াদ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। তাৰ বাবে সমাজৰ
Sige sa bumangan. এতিয়া আমি আভাস দিবলৈ চেষ্টা কৰিম আপোনালোকে ক'তো নাযাব অকণমান আমাক খৰাং খৰচী দান কৰক এই নৃত্যৰ আগমুহূৰ্তত আমি আন এটি নৃত্যলৈ আগবাঢ়িছোঁ এটি প্ৰদৰ্শনত নৃত্য মৌচুমী বৰ্মনৰ একক যোৱাকালি অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী মৌচুমী বৰ্মন ইয়াৰ পিছতে আমি আগবঢ়াম ব্যতিক্ৰমী নৃত্য ব্যতিক্ৰমী চিন্তাৰে পুতনাৰ প্ৰৱেশ নৃত্য পুতনা যি পুতনাই শ্ৰীকৃষ্ণক স্তনপান কৰাই হত্যা কৰিবৰ অপচেষ্টা চলাইছিল সেয়া পুতনাৰ প্ৰৱেশ নৃত্য এটি ব্যতিক্ৰমী চিন্তা ব্যতিক্ৰমী প্ৰয়াস আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ এয়া মৌচুমী বৰ্মন